নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে আমাৰ সৈতে এটা নতুন চেনেল যিটো এলেক্স নুৰুল। চেনেলটোত আপোনালোকক দেখাই আছোঁ এখন নৈ আৰু তাৰ কিনাৰৰ মথাউৰিটোত। বৰ্তমান আমি আহিছিলোঁ ফুৰিবলৈ, য'ত নেকি আমি দেখা পাইছোঁ এটা সুন্দৰ পৰিৱেশ, যিটো পৰিৱেশৰ মাজত ইমান সুন্দৰ সুন্দৰ চৰাই চিৰিকটি মাতত বৰ্তমান আমি উপস্থিত আছোঁ। সুন্দৰ চেনেহী আপোনালোকে চাই থাকক, দেখাই আছোঁ কি মজা লাগিছে বে। চেনেহী ৰাস্তাটো চাওক না, ইমান ধুনীয়া লাগিছে যদিও মানে বহুত খলা বমা মথাউৰি কিনাৰটো, তথাপিও মানে কি আহিছোঁ আৰু ফুৰিবলৈ, জেগা চাবলৈ, আৰু আপোনালোককো দেখাই আছোঁ সম্পূৰ্ণকৈ কি সুন্দৰ এটা পৰিৱেশ। চাওকচোন, আমি আহি ইয়াত বহুত ভাল লাগিছে আহি পিনি জেগাডোখৰত, আৰু ইয়াত পৰা যাবলৈ মন যোৱা নাই, কিন্তু কি হ'বতো ঘূৰিতো যাবই লাগিব, আৰু যিমান পাৰোঁ আপোনালোকক দেখাই থাকিবলৈ চেষ্টা কৰিম এটা সুন্দৰ পৰিৱেশ। এয়া ৰাস্তাটো মানে কি জেগাই জেগাই সম্পূৰ্ণ মানে কি গাঁত আছে, গাড়ী ইমান অহা যোৱা নকৰে, কিবা দৰকাৰ হ'লে আহে আৰু কেতিয়াবা, আৰু ৰাতি বৰষুণ দিয়াৰ ফলত মানে ইয়াত পানী হৈ গৈছে। বৰ্তমান আমি স্কুটি লৈ পিনি আৰু তাতে গৈ আহিছোঁ। স্কুটিখন মানে কি আনিব পৰা অৱস্থাত নাই জেগাডোখৰ চাই পিনি। আৰু এইখন হৈছে নৈ, সৰু নৈ, তথাপি মানে কি এখন নৈ মিটং নৈ বুলি কোৱা হয়, য'ত মানে এতিয়া খৰালি যে পানীটো বহুত কম দেখা পোৱা গৈছে। আৰু অলপ আঁতৰত ধৰিব পৰা নাই আপোনালোকে মোবাইলৰ কেমেৰাত, একচুৱেলি আমাৰ ইমান টকা পইচা নাই আৰু মানে DSLR ভিডিঅ' কৰিবলৈ, মোবাইলতে কৰিছোঁ। সেই আঁতৰলৈ আপোনালোকে ধৰিব পৰা নাই, মানে তাত অলপ প্ৰায় 3-4 কিলোমিটাৰ গ'লে মানে কি ব্ৰহ্মপুত্ৰখন আছে, সেইটো পাৰে। এইখন পথাৰ আমাৰ লগৰ আজিজৰ পিছফালৰ পথাৰ হয়। এতিয়া মানে কি খৰালি হৈ আছে কাৰণে আৰু এটা দ জেগা হয়, ইয়াত বাৰিষা হ'লে পানীও হয়। এতিয়া আমি বৰ্তমান ইয়ালৈ আহিছোঁ ফুৰিবলৈ আৰু জেগাবিলাক চাবলৈ। কি সুন্দৰ এটা পৰিৱেশ, কি সুন্দৰ জেগা। যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ এইটো পৰিৱেশৰ মাজত। যিমানখিনি ভাল লাগিছে, মানে মনটো ফ্ৰেছ, সিমানখিনি মানে কি আপোনালোক দেখাবলৈ আহিছোঁ, আৰু আপোনালোকলৈ চাই থাকক, আপোনালোকৰো ভাল লাগিব জেগাবিলাক চাই পিনি। এইখন দলং দেখিছে, এইখন বাঁহৰ দলং, বাঁহেৰে তৈয়াৰ কৰিছে। এইখন দলঙেদি মানে ইপাৰৰ মানুহ সিপাৰলৈ অহা যোৱা কৰিছে, মানে কৰি থাকে। একচুৱেলি কি এই দলংখন মেৰামতি কৰিছে গাঁৱৰ ৰাইজে, নিজৰ পকেটৰ পইচা যেনেকৈ পাৰিছে আৰু যোনে যেনেকৈ পাৰিছে তেনেকৈ মানে দি পিনি দলংখন তৈয়াৰ কৰিছে, আৰু সেইফালে অহা যোৱা কৰে। বাৰিষাত মানে বহুত পানী হৈ যায় এই নৈখনত। বন্ধুসকল, আপোনালোকে যদি আমাৰ চেনেলটোত নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষত থকা বেল আইকনটো বজাই দিব, আৰু এটা লাইক কৰি দিব। বন্ধুসকল, ইউটিউব জগতলৈ আমি প্ৰথমবাৰ আহিছোঁ, আৰু আমাক আগবাঢ়ি যাবলৈ আপোনালোকে উৎসাহ জগাব। ঠিক আছে তেন্তে এই ভিডিঅ'টো আজি ইমানেই, বাই।